নমস্কাৰ সকলোকে মোৰ অন্যতম মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাই উঠি মোৰ গা ধুই আহিছোঁ কাৰণটো নকওঁ দিয়ক অকণমান এক্সাইটেড হৈ থাককচোন কি কাৰণতনো ইমান ৰাতিপুৱাই উঠি মোৰ গা ধুইছোঁ অকণমান গোটেই ভিডিঅ'টো যদি চাই সম্পূৰ্ণৰূপে তেতিয়ালৈ গম পাবই তেনে ভিডিঅ'টো চাই থাকক আৰু মোৰ ৰাতি যেতিয়া পঢ়ি থাকোঁ ইমানেই টোপনি ধৰে মানে সামৰা সময়কণলৈ মানে ইমানেই টোপনি ধৰে মই একদম ৰ'ব নোৱাৰোঁ কিতাপ সামৰিবৰ কাৰণে মোৰ অকণো ধৈৰ্য নাথাকে আৰু সেইকাৰণে কিতাপখিনি লৰালৰিকৈ সামৰি ল'লোঁ আৰু এয়া মনোকণক থ'বৰ কাৰণে পাপা গৈছে স্কুলত তাই যিহেতু এক্সাম চলি আছে এক্সাম দিহে আমি যাব পাৰিম আৰু তাৰপাছত তাই আহি পোৱাৰ লগে লগে আমি ওলাই দিলোঁ তাইক স্কুলীয়া ড্ৰেছযোৰ খুলিছোঁ আৰু বেলেগ এযোৰ ড্ৰেছ পিন্ধাই লগালগ ওলাইছোঁ কাৰণ আমি ওলাই আছিলোঁ এফালে মা আকৌ ক'ৰবালৈ ওলালে নামঘৰ ভাগত সেৱা নকৰাকৈ নাযায় সেইকাৰণে সেৱাও কৰি লৈছে আৰু এইফালে আমি অকণমান বজাৰ কৰি ল'লোঁ কাৰণ গিলাচ লৈছোঁ কিবা কিবি লৈছোঁ আৰু আপোনালোকে গম পাই থাকিব ভিডিঅ'টো যদি চাই থাকে এইফালে মা মই দাদা চব ওলালোঁ আৰু তাৰপিছত এইফালে অকণমান চাগে গেছ কৰিব পাৰিছে চাগে ন মানে আমি ক'লেই গৈ আছোঁ ৰাস্তাটো দেখি কাৰণ মোৰ আগৰ এটা ভিডিঅ'ত আপোনালোকে ৰাস্তাটো দেখিছিলে হয় আমি আহিছোঁ আজি বাহঁতৰ ঘৰলৈ কিয় আহিছোঁ আৰু কিয়নো ইমান ৰাতিপুৱাই বা ঘৰলৈ আহিছোঁ হয় এইফালে আমডালি বান্ধি আছে আমডালিনো কিয় বান্ধে আপোনালোকে চাগে গম পালেই আৰু এই গোপিনীসকলে অকণমান কিবা কিবি যোগাৰ কৰি আছে আপোনালোকে গম পোৱাটোৱেই হয় মোৰ বাৰ ছোৱালী এজনী মোৰ বাৰ ছোৱালী তুলনি হোৱা আজি 4 দিন 4 দিনে গা ধোৱা আজি এইফালে তাই বৰমাকে কাটি আছে তামোল আৰু এইফালে তাই মাহীয়েক মানে মোৰ বাই এইটো কি বুলি কয় মই পাহৰিয়ে গ'লোঁ পানীটো আমাৰ ফালে ইমান সেইটো কাম নকৰে যে ইমান মানে আমি এইটো কথা গম নাপাওঁ ইহঁতৰ নিয়মটো মানে আমাতকৈ অকণ বেলেগ আৰু এইফালে পানী তুলিবলৈ গৈছে যিহেতু ঘৰত বহুত বেছি কাম আছিল মোৰ পানী তুলিবলৈ যোৱা নহ'ল সেইকাৰণে অকণমান আঁতৰৰ পৰা ভিডিঅ'টো কৰিলোঁ আৰু পানী তুলি অহাৰ পাছতে তাইক গা ধুৱাবলৈ বহালে তাইৰ যি হাঁহি তাই যি এক্সাইটেড হৈ আছিলে আজিৰ দিনটোলৈ তাৰপাছত ইহঁতৰ নিয়মত বোলে সেন্দুৰ দিয়ে মই কিন্তু আজিলৈকে দেখা নাই হ'লেও এবাৰ প্ৰথম চালোঁ প্ৰথম শিকিলোঁ ভাল লাগিল বাৰু এইফালে বাই 7 দিনীয়ালৈ গোপিনীসকলক মাতি আছে তাৰপাছতে আমি অলপ দেৰি ৰৈ ঘৰলৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ আজিলৈ বাই আকৌ এটা ভিডিঅ' লগ পোৱাৰ